আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ অসমীয়া ল'ৰা ইউটিউব চেনেললৈ। আৰু আজি কালী পূজা উপলক্ষে আমি যাবলৈ ওলাইছোঁ কালী মন্দিৰ। চ' এতিয়া বাজিল 9টা আৰু যাওঁ আমি আৰু নেকি ব'লক। তেনেহ'লে ঠাণ্ডা পৰিছে যথেষ্ট, অলপ এইমাত্ৰ গা ধুই উঠিছোঁ আৰু এই ৰাতি। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। You hurt me, you did, several times. It hurts to admit that we're হেল্ল' গাইজ, পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ ব্লগিঙৰ পৃথিৱীখনলৈ। মানে মই বহুত দিন ব্লগিং দিয়া নাছিলোঁ, মাজতে দি দিছিলোঁ প্ৰেংক ভিডিঅ'। মানে প্ৰেংক ভিডিঅ' কৰাত বহুতো অসুবিধা আহি পৰিলে আমাৰ, মানে সময় নোপোৱা হ'লোঁ, কাৰণ মোৰ পৰীক্ষা আহি আছে HS ফাইনেল দিম এইবাৰ। চ' সেইবাবে এই প্ৰেংকটো কেইদিনমানৰ কাৰণে বন্ধ কৰিলোঁ আৰু নে কি কয়। মানে এতিয়া প্ৰব্লেম হয় মোৰ, মানে এতিয়া ৰাতি আহিছোঁ, আমি ব্লগিং কৰিব টেনশ্যন নাই, আমি ৰাতি এন্ধাৰত হ'লেও কিবা কৰি কৰিব পাৰিম। কিন্তু প্ৰেংক কৰিবতো এনেকুৱা জেগাত শাস্তি হয় না, সেয়ে প্ৰেংক কৰাটো ভাল এটা আমাৰ ভাল জেগা লাগিব, ভাল ঠাই লাগিব আৰু মানুহ লাগিব, অকলে কৰিব নোৱাৰে, কেমেৰা এক্সট্ৰা মানুহ লাগিব। কিন্তু সেইবাবে বহুত অসুবিধাৰ কাৰণে এইটো প্ৰেংক, আৰু আমি আকৌ উভতি আহিলোঁ ব্লগিঙৰ পৃথিৱীখনৰ মাজলৈ। তেনেহ'লে স্বাগতম জনাইছোঁ আকৌ এবাৰ ব্লগিঙৰ পৃথিৱীখনত। মানে চৰি আপোনালোকক মানে দেৱালী শুভেচ্ছা জনাবলৈ পাহৰি গৈছিলোঁ। আপোনালোক হেপী দিৱালী। অলপ এয়াল মানে আপোনালোক সকলো সুখত থাকিব বুলি আশা থাকিল। আৰু মজাত মানে কেনেকুৱা লাগিছে চাওক, মানে কেইফালে চাকি দি থোৱা হৈছে, আগত আছে কালী মন্দিৰ, সেইবাবে ৰাস্তাৰ পৰা মানে অলপ ভিতৰত আছে কালী মন্দিৰটো, তালৈ পূৰা সম্পূৰ্ণ মানে চাকি দি থোৱা হৈছে। আপোনালোক মজা লাগিছে দেখি। গাইজ আমাৰ মানে ৰাস্তাটো অলপ দিগদাৰ দি আছে, মানে মাথাউৰিৰে আহি আছোঁ আমি, মন্দিৰটো আছে মাথাউৰিৰ কাষত। চ' মাথাউৰিৰে আহি থাকোঁতে অলপ প্ৰব্লেম হৈছে, মানে নিয়ৰ পৰি আছে মাথাউৰিৰ বোমবিলাকত। চ' অলপমান মানে গাড়ী চকা শ্লিক কৰে। চ' হ'লেও আহি আছোঁ আমি কষ্ট কৰি, অলপ কষ্টটো হ'ব, মন্দিৰত গৈছোঁ যিহেতু। আৰু ফাইনেলি আমি আহি পাই গ'লোঁ মন্দিৰ। আৰু গাইজ এই ৰাতি কি ধুনীয়া এটা লগা পৰিৱেশ আপোনালোকে দেখা পাইছে, মানে লাইটিঙে হওক কিবা, মানে মন্দিৰত হ'লে কিবা এটা মনটো এনেই ভাল লাগি থাকে, আপোনালোকে গম পায় হয়তো, আপোনালোকে যিহেতু যায় সেয়েহে। আৰু এইবিলাক মানুহ দেখা পাইছে, আৰু এইফালে আছে আমাৰ ছাগলী, এই ছাগলী কত বলি দিব আৰু কিছুমান এৰি দিব। ফ্ৰেণ্ডছ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়। বাই। Caught in the crossfire.